নমস্কাৰ আৱাৰ নৰ্থ চাই থকাৰ বাবে ধন্যবাদ আৰু ষ্টুডিঅ'ত মই অনিন্দিতা ইছলামিক সন্ত্ৰাসবাদী সংগঠনক সহায় কৰাৰ স্বাৰ্থত সুসম্পৰ্ক ৰখা 6জনকৈ চৰকাৰী চাকৰিয়াল নিলম্বিত হ'ব লগা হয় জম্মু কাশ্মীৰৰ ৰাজ্যপাল লেফটেনেণ্ট মনোজ সিনহাই উক্ত লোককেইজনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে নিলম্বিত লোকসকল হৈছে অনন্তনাগ জিলাৰ শিক্ষক ৰূপে কৰ্তব্যৰত হামিদ ৱালি জাফৰ হুছেইন ভাট নামৰ এজন আৰক্ষীৰ কনিষ্টবল মহম্মদ ৰফি নামৰ এজন কনিষ্ঠ অভিযন্তা বাৰামুলাৰ নিয়াকত আলী নামৰ এজন শিক্ষক পুঞ্জ জিলাত বন বিভাগত ৰেঞ্জাৰ হিচাপে কৰ্মৰত তাৰিক মহম্মদ আৰু বাদগামৰ চৌকত আহমেদ খান নামৰ এজন কনিষ্টবল সন্ত্ৰাসবাদী সংগঠনক সহায় কৰি চৰকাৰী নীতি উলংঘন কৰা লোককেইজনৰ বিৰুদ্ধে কেৱল মাত্ৰ চাকৰিৰ পৰা বৰখাস্ত কৰাই একমাত্ৰ শাস্তি হ'ব নালাগে বুলিও সচেতন মহলত দাবী উঠিছে এতিয়া ভাৰতীয় সংবিধানৰ 311 অনুচ্ছেদৰ আধাৰত ৰাজ্যপালগৰাকীয়ে অপৰাধীৰ বিৰুদ্ধে তৎকালীনভাৱে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে জম্মু কাশ্মীৰত নিশ্চিতভাৱে সন্ত্ৰাসবাদ বিৰোধী অভিযানত প্ৰভাৱ পেলাব নিউজ ডেস্ক ৰিপৰ্ট আৱাৰ নৰ্থ ইষ্ট